নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰজ্ঞান ভাৰতী আঁচনিখনক লৈ আহিছে এটা ডাঙৰ খবৰ এই ডাঙৰ খবৰটো দিয়াৰ আগতে তোমালোকলৈ এটা সৰু ৰিকুৱেষ্ট আমাৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছা এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এই খবৰটো আহিছে যিসকলে নেকি এবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ BA BSc বিকমত ফাৰ্ষ্ট চেমত এডমিশ্যন লৈছে তেওঁলোকৰ ইগ্ৰেই প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু এই প্ৰজ্ঞান ভাৰতীৰ স্কুটি আবেদনৰ যিসকলৰ যোগ্যতা লাগিব লোৱাৰ বাবে যোগ্যতা লাগিব 75% লোৱাৰ হ'ব লাগিব আৰু ছোৱালীখিনিৰ বাবে 60% নম্বৰ পালেই তেওঁলোকে স্কুটি পাব আৰু স্কুটিখনৰ কালাৰ হ'ব ছোৱালীখিনিৰ যিখন স্কুটি পাব সেইখন হ'ব ৰেড কালাৰ আৰু ল'ৰাসকলৰ যিখন স্কুটি হ'ব সেইখন ব্লু কালাৰ আৰু এইবাৰ তোমালোকক ল'ৰাসকলক 75% হ'লেই স্কুটি প্ৰদান কৰিব আৰু ছোৱালীসকলক 60% হ'লেই স্কুটি পাবা আৰু এই প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ সোনকালেই অনলাইন আবেদন হ'ব যেতিয়া নেকি অনলাইন আবেদন আৰম্ভ হ'ব তেতিয়া মই এটা ভিডিঅ' আকাৰে জনাই দিম আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে তোমালোকে খবৰসমূহ পাই থাকিবা আৰু তোমালোকৰ আৰু স্কলাৰশ্বিপৰো আবেদন হ'ব যিসকলে নেকি এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা পাছ কৰি BA BSc বিকমৰ ফাৰ্ষ্ট চেমৰ এডমিশ্যন লৈছা তেওঁলোকৰ NSP আৰু ইচ্ছানুদয়ৰ স্কলাৰশ্বিপৰ অনলাইন আবেদন আৰম্ভ হ'ব কি ডকুমেণ্টছ দিব লাগিব কেনেকৈ পূৰাব লাগিব সকলো জনাম তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে মই দিয়া আপডেটসমূহ পাই থাকিবা আৰু এই চেনেলৰ জৰিয়তে মই স্কলাৰশ্বিপ আপডেট হওক জব আপডেট হওক আমাৰ কলেজৰ আপডেট হওক এইসমূহ আপডেট মই সদায় দি থাকোঁ আৰু আমাৰ যদি ভিডিঅ'টো ভাল পালা নিশ্চয়কৈ লাইক কৰিবা আৰু তোমালোকক এটা কথা জনাওঁ যে এই প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ অনলাইন আবেদন প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ'ব আৰু তোমালোকৰ যিসকলে নেকি BA BSc বিকমত ফাৰ্ষ্ট চেমৰ এডমিশ্যন লৈছা আৰু তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপ আহি আছে ইচ্ছানুদয় স্কলাৰশ্বিপ NSP স্কলাৰশ্বিপ কিমান পাৰ্চেণ্টত দিব কি ডকুমেণ্টছ লাগিব ক'ত পূৰাব লাগিব সকলো কথা মই এটা ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম সেই ভিডিঅ'টো চাবলৈ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে তোমালোকৰ তাত নটিফিকেশ্যন পাবা এইটো আছিল জনাবলগীয়া ইনফৰমেশ্যনটো আজিলৈ ধন্যবাদ জয় অসম বন্দে মাতৰম